বৃহস্পতি আৰু মংগল গ্ৰহৰ প্ৰভাৱত সদায় ভাগ্যশালী হয়, ধনী হয়। তেওঁলোক আনৰ ওপৰত নিৰ্ভৰশীল নহয়, কামত সফলতা পায়, জীৱন সংগ্ৰামী হয়। হয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ লোকসকল কেনেধৰণৰ হয়, সমাজপ্ৰিয় হয় নে নহয়, কি কামৰ প্ৰতি আকৃষ্ট, জীৱনত ধন সম্পত্তি আহৰণ কৰিব পাৰে নে নোৱাৰে, তেখেতলোকৰ স্বাস্থ্য, প্ৰেম, আধ্যাত্মিক চিন্তা চেতনা, ব্যক্তিত্ব কেনেকুৱা হয়, কৰ্মক্ষেত্ৰত তেওঁলোক দায়িত্বশীল হয় নে নহয়, এই সকলোবোৰ। নমস্কাৰ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য MG পইণ্ট। ইয়াত আজি আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ A to Z। যদি আপোনালোক বৃশ্চিক ৰাশিৰ লোক হয় তেনেহ'লে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাশিসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী, গুৰুগম্ভীৰ আৰু ৰহস্যময় ৰাশিটোৱেই হৈছে বৃশ্চিক ৰাশি। সঁচাকৈয়ে এই ৰাশিৰ লোকসকল মনৰ কথা বুজাটো অতিকৈ কঠিন। এই ৰাশিৰ লোকসকলৰ মনৰ কথা বুজাটো অতিকৈ কঠিন। হয় বন্ধু বান্ধৱীসকল, এই ৰাশিৰ ব্যক্তিসকল বাহ্যিকভাৱে মানে বাহিৰে নীৰৱ, কিন্তু ভিতৰি তেওঁলোক জুইৰ শিখাৰ দৰে। বন্ধু বান্ধৱীসকল, আমি মূলতঃ এই ৰাশিৰ 7টা অতি গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰিম। ব্যক্তিত্ব আৰু স্বভাৱ, প্ৰেম আৰু অনুভূতি, ধন টকা পইচা তথা কৰ্ম, ভাগ্যচক্ৰ, মানসিক স্থিতি, স্বাস্থ্য আৰু আধ্যাত্মিক চিন্তা চেতনা। স্বভাৱ আৰু ব্যক্তিত্ব। প্ৰথমে আহিছোঁ বৃশ্চিক ৰাশিৰ লোকসমূহৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়টোলৈ। বন্ধু বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল গুৰুগম্ভীৰ, দৃঢ়মনা আৰু অন্তৰ্মুখী হয়। তেওঁলোকৰ মূল শক্তি হৈছে গম্ভীৰ আৰু সংযমিতা ৰক্ষা কৰা। তেওঁলোক বাহ্যিকভাৱে শান্তশিষ্ট যদিও ভিতৰি অত্যন্ত জেদী আৰু দৃঢ়মনা হয়। তাৰমানে এই ৰাশিৰ লোকসকলে যিকোনো কাম কৰোঁ বুলি ধৰিলে কামটো সম্পূৰ্ণ নোহোৱালৈকে নেৰে। ব্যক্তিত্বৰ দিশটোলৈ চালে এনে লাগে যেন তেওঁলোকৰ চকুত এক সাংঘাতিক ধৰণৰ আকৰ্ষণ আৰু গুপ্ত শক্তি আছে। সেইটোৱে যিকোনো মানুহকে আকৰ্ষিত কৰিব পাৰে। তেওঁলোক নিজৰ লক্ষ্যত অটল হৈ থাকে আৰু সুবিধা পালেই লক্ষ্য ভেদ কৰি লয়। অন্য মানুহৰ লগত কথা বাৰ্তা পাতিলে তেওঁলোক সংযমী হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ বৃশ্চিক ৰাশিৰ অন্য এটা দিশলৈ, প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক হিৰুদাৰ কবিতাৰ পংক্তিৰ লগত তুলনা কৰিব পাৰি, যেনে হৃদয় খুলি আৱৰণ জোৰাই। প্ৰেম এনেকুৱাই, মানে এই ৰাশিৰ লোকসকলে প্ৰেমৰ বাবে ইজনে আনজনৰ আগত নিজকে সঁপি দিয়ে। প্ৰথমে তেওঁলোকে সকলোবোৰ নিৰীক্ষণ কৰে, ভালদৰে বুজে, আৰু শেষত যেতিয়া বিশ্বাস কৰিব পৰা হয় তেতিয়া তেওঁলোকে ইজনে আনজনক প্ৰাণ ভৰি ভাল পায়। প্ৰেমত বিশ্বাসঘাতকতা কৰাটো তেওঁলোকে সমূলি ভাল নাপায়। যদি কোনোৱে মিছা প্ৰলোভনেৰে ভালপোৱাৰ অভিনয় কৰে তেনেহ'লে সেইজন ব্যক্তিৰ কাষৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল নীৰৱে আঁতৰি যায়। তেওঁলোকৰ সঁচা প্ৰেম চিৰ যুগমীয়া হৈ ৰয়। বন্ধু বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ অন্য এটা দিশ অৰ্থাৎ অতিকৈ গুৰুত্বপূৰ্ণ দিশ ধন টকা পইচা আৰু কৰ্মজীৱন। হয় বন্ধু বান্ধৱীসকল, এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ ধন টকা পইচা আৰু কৰ্মজীৱনত তেওঁলোক
কেনেদৰে প্ৰভাৱ পৰে। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ দিশ। যদিহে আপুনি বৃশ্চিক ৰাশিৰ হয়, তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অতি উচ্চাকাংক্ষী হয়। ভুৱা প্ৰচাৰ বা প্ৰসাৰ, এলাহ বা কামত মীমাংসা, আপোচ এইবোৰ চৰ্ত তেওঁলোকে বেয়া পায়। অৰ্থাৎ যিকোনো কামত এলাহ বা মীমাংসা তথা আপোচ অৰ্থাৎ কিছুমান চৰ্ত কামত তেওঁলোকে চৰ্ত মানি বেয়া পায়। কাম কৰি সমাজক দেখুৱাবলৈ ভাল পায়। নিজৰ ধৈৰ্য আৰু শক্তিৰ ফলত এই লোকসকললৈ ধনৰ আগমন হয়। তেওঁলোকে ধন টকা পইচাৰ বাবে আনৰ ওপৰত কম নিৰ্ভৰশীল হোৱা দেখা যায়। মানে তেওঁলোকে আনৰ পৰা ধন টকা পইচা আশা নকৰে। ধন লাভৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি আৰু মংগল গ্ৰহৰ প্ৰভাৱ দেখা যায়, যাৰ ফলত ভাগ্যই তেওঁলোকক সহায় কৰে আৰু আৰ্থিকভাৱে শক্তিশালী হোৱা দেখা যায়। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ মানসিক স্থিতিলৈ। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ লোকসকলৰ মন আকাশৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ হয়। তেওঁলোকে ভিতৰি বহুত কথা চিন্তা কৰে। প্ৰিয়জনৰ বাহিৰে আনৰ আগত নিজৰ দুখ প্ৰকাশ কৰিব নিবিচাৰে। অকলশৰে নীৰৱে সহি থাকে আৰু এই নীৰৱতাই তেওঁলোকক আভ্যন্তৰীণ শক্তি যোগায়। বন্ধু-বান্ধৱীসকল, এতিয়া আহোঁ অন্য এটা দিশ স্বাস্থ্য আৰু জীৱনলৈ। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ লোকসকল সাধাৰণতে শাৰীৰিকভাৱে শক্তিশালী হয়। অৰ্থাৎ তেওঁলোকৰ স্বাস্থ্য, দৈহিক গঠন আদিবোৰ খুব ভাল আৰু সুস্থ সবল। কিন্তু বন্ধু-বান্ধৱীসকল, তেওঁলোকৰ প্ৰধান শত্ৰু বুলি ক'লে মানসিক চাপ বুলি ক'লেও ভুল কোৱা নহ'ব। অৱশ্যে সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'বও পাৰে। তেওঁলোক নিজৰ দুখ অভিমানবোৰ নিজৰ ভিতৰতে সামৰি থয়। অৰ্থাৎ তেওঁলোকৰ নিজৰ দুখ বা অভিমানবোৰ নিজৰ ভিতৰতে সামৰি থয় আনক দেখুৱাই বা আনৰ আগত প্ৰকাশ কৰিবলৈ তেওঁলোকে ভাল নাপায়। আৰু সেইবাবে তেওঁলোকৰ মাজে মাজে অনিদ্ৰা, ভাগৰ, ক্লান্তি এইবোৰ অনুভৱ হোৱা দেখা যায়। যদি এই ৰাশিৰ লোকসকলে ধ্যান, যোগ বা একান্তভাৱে সময় কটায়, তেন্তে তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি পায়। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ দিশ আধ্যাত্মিকতাৰ দিশটোলৈ। বৃশ্চিক ৰাশিৰ পুনৰ্জন্ম ৰাশি বুলি কোৱা হৈছে। মানে তেওঁলোক যদি কিবা বিপদত পৰেও কিন্তু আগতীয়াকৈ সেই বিপদৰ সংকেত লাভ কৰে আৰু শক্তিশালী ৰূপত বিপদৰ সৈতে যুঁজ দি শেষত জয়ী হয়। সেইবাবে এই ৰাশিৰ লোকসকলক অন্তৰ্যামী বুলি কোৱা হৈছে। তেওঁলোকে মায়া আৰু অন্তৰ্জ্ঞান তথা স্বপ্নৰ জগতখনৰ সৈতে সংযোগ ৰাখে। এক প্ৰকাৰে ক'ব গ'লে আধ্যাত্মিকতাৰ দিশত যেতিয়া তেওঁলোক আগবাঢ়ে, তেতিয়া তেওঁলোকে ঈশ্বৰৰ পৰা দিব্য শক্তি লাভ কৰে। সেইবাবে তেওঁলোকে অতি বিনয়েৰে ঈশ্বৰৰ শৰণাপন্ন হয়। বন্ধু-বান্ধৱীসকল, এইবাৰ আমি আহিছোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য কেনেধৰণৰ হয়। আমি পূৰ্বতে উল্লেখ কৰা ধৰণে এই ৰাশিৰ লোকসকলক নিজৰ সংগ্ৰামৰ সৈতেহে ভাগ্য কঢ়িয়াই আনে। তেওঁলোকৰ ভাগ্য হ'ল তেওঁলোকৰ ধৈৰ্য আৰু শক্তি। অৰ্থাৎ সহজ ভাষাত আমি ক'বলৈ হ'লে তেওঁলোকৰ কাম কৰাৰ দক্ষতা আৰু মানসিক শক্তিৰ দ্বাৰা তেওঁলোক অধিক ভাগ্যশালী হয়। বন্ধু-বান্ধৱীসকল, যদি আপুনি বৃশ্চিক ৰাশিৰ হয়, তেনেহ'লে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বা জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী। ধন্যবাদ।